নমস্কাৰ, মই জোন স্বাগতম জনাইছোঁ মোৰ কিচেনলৈ। আৰু আজি মই বনাব লৈছোঁ লাই শাকৰ এটা লোভনীয় বইল শাকৰ টেষ্টি ৰেচিপি লৈছোঁ। ইয়াতে এমুঠি লাই পাত এনেকৈ মানে দুটুকুৰা কৰি লৈছোঁ, দীঘল হয় সেইকাৰণে। আৰু ইয়াতে লৈছোঁ এমুঠি ধনিয়া পাত আৰু নিমখ লৈছোঁ সোৱাদ অনুসৰি, আৰু আদা লৈছোঁ ইয়াতে সৰুকৈ মিহিকৈ কুটি লৈছোঁ। ইয়াতে নহৰু লৈছোঁ সৰুকৈ মিহিকৈ কুটি লৈছোঁ, আৰু ভোট জলকীয়া লৈছোঁ এতিয়াও সৰুকৈ মিহিকৈ কুটি লৈছোঁ। আৰু এতিয়া কেৰাহীখনত দিম মই আধা গিলাচ পানী, আৰু পানীখিনি দিয়াৰ পিছতে মই দিছোঁ 1 টেবুল স্পুন নিমখ। আৰু এতিয়া দিম লাই পাতখিনি টুকুৰা কৰি লৈছোঁ মাজতে, আৰু এইখিনি দি পেলাই মই দিম ইয়াতে বাকী বস্তুখিনি। আদা দিম, ইয়াতে নহৰু দিম, জলকীয়া দিম, আৰু গোটেই বস্তুখিনি দি মই এখন ঢাকন মাৰি সিজিবলৈ দিম। আৰু এতিয়া মই এইখিনি অকণমান হেতাৰে লৰাই ল'ম, আৰু লৰাই লোৱাৰ পিছতে মই এখন ঢাকন মাৰি আৰু এখন 5 মিনিটৰ কাৰণে সিজিবলৈ দিম। আৰু 5 মিনিট পিছত মই ঢাকনখন খুলি চাইছোঁ, আৰু চাইছেনে এনেকুৱা ধৰণৰ হৈছে, মানে সিজি গৈছে। আৰু অকণমান সিজালে হ'ব। আৰু ইয়াতে এতিয়া আৰু অকণমান সিজাব লাগিব। আৰু ইয়াতে অলপমান দিম মই ধনিয়া পাত, কাৰণ এইখিনি মই কাটি লৈছিলোঁ সৰুকৈ, সেইখিনিও দিম মই। আৰু এইখিনি দিয়াৰ পিছতে মই এইখিনি ঢাকন মাৰি আৰু অলপমান সময়ৰ কাৰণে সিজাই ল'ম। বেছিকৈ সিজাব নালাগে, আৰু 2 মিনিটৰ কাৰণে সিজাই লৈ পিছত মৰখিনি ৰেডি হৈ যাব। আৰু মৰখন 2 মিনিট হ'ল, এতিয়া চাইছেনে মই ঢাকনখন উঠাই চাম, মানে এনেকৈ সিজি গৈছে। আৰু এতিয়া গৰম ভাতৰ লগত গৰমে গৰমে পৰিৱেশন কৰক, বহুত টেষ্টি হয় খাবলৈ এনেকৈ। আৰু এইখন যদি চুপৰ নিচিনাকৈ খাব বিচাৰে চুপৰ নিচিনাকৈ খাব পাৰে, যিসকলে যেনেকৈ খাই ভাল পায়। আৰু এইখন হ'ল মিচিঙৰ থলুৱা খাদ্য, আপোনালোকে এনেকৈ ট্ৰাই কৰিব পাৰে। আৰু এই আঞ্জাখন খাবলৈও বহুত ভাল লাগে। আৰু আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে।